কাহিনীটো শিৱসাগৰ আৰু আমি আছোঁ বৰ্তমান আমাৰ মাজাৰৰ সন্মুখত আৰু আমি আমাৰ মাজাৰৰ সন্মুখৰ পৰাই আমি যাবলৈ ওলাইছোঁ আজান পীৰ দৰগাহলৈ আৰু আমি আহি আজান পীৰ দৰগাহ পাইছোঁহি আৰু আপোনালোকক দেখুৱাম আজান পীৰ দৰগাহত আমি কিদৰে আহিলোঁ কেনেকৈ আহিলোঁ আমি প্ৰথমতে আমাৰ মাজাৰত জিয়াৰত কৰিলোঁ জিয়াৰত কৰি আমি গোটেই গাঁৱৰ মানুহ 35 আমি একেলগে উঠিলোঁ বাছত আৰু বাছেৰে আমি কিদৰে আহিলোঁ আহক আমি সবিশেষ জানি লওঁ এইখন বাছ আমি মাজাৰৰ সন্মুখত ৰাখিলোঁ আৰু ইয়াতে বাছত গোটেইখিনি আমাৰ যিমানখিনি প্ৰয়োজনীয় বস্তু গোটেইখিনি আমি বাছৰ ডিকিত ভৰাই দিলোঁ আৰু গোটেই গাঁৱৰ মানুহ আহিছে ৰাতিপুৱা আমাক চাবৰ কাৰণে আৰু আমি মাজাৰত জিয়াৰত কৰিলোঁ আৰু জিয়াৰত কৰি আমি পোনে কি কৰিলোঁ যাত্ৰা আৰম্ভ কৰিলোঁ আৰু মই আপোনালোকক ভিতৰত দেখুৱাই আছোঁ চিটকেইটা দেখুৱাই আছোঁ এয়া গাঁৱৰ ল'ৰাবোৰ বাছত উঠিছিলে আনন্দত উঠিছিলে আৰু গোটেই বাছৰ চিটবোৰ দেখুৱাই আছোঁ ইমান ধুনীয়া চিটবোৰ প্ৰয়োজন হ'লে সলাই ল'ব পাৰি আৰু প্ৰয়োজন নহ'লে এনেকৈ জেনেৰেল হিচাপে থাকিব পাৰি এয়া গোটেই বাছৰ ভিতৰখন দেখিলোঁ আৰু আমি এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ আহি আমি ইমানখিনি পাইছোঁহি আৰু ধুনীয়া লাগিছে এটা পৰিৱেশ আৰু যিসকলে আহিম বুলি কৈ আহিব নোৱাৰিলে তেওঁলোকৰ আচলতে হয়তো ভাগ্যত নাই হয়তো ইচ্ছা নাই গতিকে আহিব নোৱাৰিলে কোনো কথা নাই নেক্সট টাইম আহিব তেওঁলোক যদি সুবিধা হয় বহুত ভাল লাগিছে আহি গোটেই গাঁৱৰ মানুহ 35 আমি আহিছোঁ আৰু তাৰপিছত ড্ৰাইভাৰ মিলাই আমাৰ আৰু 3জন এক্সট্ৰা মানুহ আহিছে মানে ড্ৰাইভাৰ 2জন আছে গতিকে আমি গোটেইখিনি একেলগে মিলিজুলি আহিছোঁ বহুত এটা ধুনীয়া পৰিৱেশ ইয়াতে বহুত ভাল লাগিছে ইমান ধুনীয়া এটা প্ৰাকৃতিক মনোৰম দৃশ্য আমি উপভোগ কৰিব পাৰিছোঁ গাড়ীৰে আহি থাকোঁতে চৌপাশৰ দৃশ্য আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু ওৱান ছাইড আপোনালোকক বৰ্তমান দেখুৱাই আছোঁ আৰু চাওক ইমান ধুনীয়া পৰিৱেশ আমি যিহেতু শিৱসাগৰলৈ যাত্ৰা কৰি আছোঁ আৰু গোটেই আমি শনিবাৰৰ দিনটো এইদৰে আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু আপোনালোকৰ আশীৰ্বাদত দুৱাৰ আশীৰ্বাদত আমি আহি প্ৰায় আমি এনেকুৱা এখন ঠাই পাইছোঁ আৰু এখন এতিয়া বজাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক এইখন হৈছে এখন চব্জি মাৰ্কেট আৰু চব্জি মাৰ্কেটটো ৰাস্তাটোৰ ছাইডে বহিছে মানে লেফ্ট ছাইডতে আছে ৰাইট ছাইডত নাই গতিকে মই লেফ্ট ছাইডৰখিনিকে দেখুৱাইছোঁ যিহেতু বজাৰখন লেফ্ট ছাইডে আছে আৰু ইমান দীঘল বজাৰ এখন অকল চব্জিৰে বজাৰ বহুত ধুনীয়া পৰিৱেশ আৰু ইয়াৰ লগে আমি আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ এখন চাহ বাগান পাইছোঁ আৰু এই চাহ বাগানৰ মাজে আমি আগবাঢ়ি আছোঁ ইমান ধুনীয়া পৰিৱেশ আৰু এয়া বৰ্তমান আমি গোলাঘাট পাইছোঁহি আৰু গোলাঘাটৰ মাজেৰে আহি আছোঁ আমি যিহেতু গোলাঘাটৰ এয়া চাহ বাগান আৰু আমি সিফালেৰে আহি আছোঁ আৰু চাওক ইমান ধুনীয়া পৰিৱেশ আৰু এই পৰিৱেশৰ মাজত যদি আপুনি ইচ্ছা কৰিও আহিব নোৱাৰিলে তেনেহ'লে চাওক আপুনি হয়তো আপোনাৰ নচিবত নাই তেনেকুৱা ক'ব লাগিব কিন্তু চাওক যিসকলে আহিম বুলি ভাবিছে তেওঁলোকে কিন্তু এটা ধুনীয়া প্ৰাকৃতিক মনোৰম দৃশ্য দেখিবলৈ পাব কাৰণ আমি ৰাতিপুৱা 7 বজাতেই বাছেৰে যাত্ৰা আৰম্ভ কৰিছিলোঁ আৰু এই 7 বজাৰ পৰা আমি এতিয়াও বাছেৰে আহিয়ে আছোঁ যিহেতু আমি বাছেৰে আহি শেষ কৰিব পৰা নাই আৰু খুব ভাল এইকাৰণে লাগিছে যে আমি গোটেইখিনি মানুহ 35জন মানুহ গাঁৱৰ যেতিয়া 35জন মানুহ একেলগে একেটা ঠাইত আমি থাকিম তেতিয়াহ'লে চাওক কিমান আনন্দ লাগিব কিমান স্ফূৰ্তি লাগিব আৰু মই আপোনালোকক ক'ব বিচাৰিছোঁ যে চাওক এইটো হৈছে আজান পীৰ দৰগাহ আমি আহি পালোঁ কেনেকৈ পালোঁ আৰু আজান পীৰ দৰগাহত আমি অহাৰ উদ্দেশ্য কি যে আমি দোৱা দৰুদ কৰিম ইয়াতে আমি গোটেই বিশ্ব শান্তিৰ কাৰণে আমি দোৱা কৰিম গোটেই যিমানসকল মানুহ মানে অকণমান তেৰি আছে তেওঁলোকৰ কাৰণেও আমি দোৱা প্ৰাৰ্থনা কৰিম যিহেতু আজান পীৰ দৰগাহৰ এটা ইতিহাস আছে চাওক এইখন গেট হৈছে আৰু এই গেটখন ইমান ধুনীয়াকৈ সজাই তুলিছে আৰু মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যে ভিতৰত যাবৰ কাৰণে চেষ্টা কৰিম যে কিদৰে যাব লাগে কেনেকুৱা পথ বনাইছে আৰু সেই পথটো গোটেই মই আপোনালোকক এটাকৈ দেখুৱাম কেনেকৈ যাব লাগে এই গেটৰ পৰা আমি এইটো ৰাস্তাৰে যাব লাগে একদম দৰগাহলৈ দৰগাহৰ দুই চাইডে ইমান ধুনীয়াকৈ গছৰ পুলি ৰোপণ কৰিছে গছবোৰ ডাঙৰ হৈছে আৰু ধুনীয়াকৈ ইয়াতে মানে ধুনীয়াকৈ সজাই ৰাখিছে মানে প্ৰাকৃতিক চিনাৰীৰ দৰে ৰাখিছে মানে আচলতে চিনাৰী হয় এইটো জিন্দা চিনাৰী হয় আৰু চাওক ইমান ধুনীয়াকৈ সজাই তুলিছে দৰগাহটো আৰু আমাৰ ইমাম চাহ সকলোৰে মানে মন যায় অকণমান ভিডিঅ' কৰিবৰ কাৰণে কৰি আছে আৰু আমাৰ মোজাকা ছাইডত আছে নজৰুল আলী আৰু ফয়জুলকা হুকা আছে আমাৰ জোনাব আছে আৰু চব আছে মানে যিমান 35জন মানুহ গৈছোঁ ইয়াতে মাজাৰত জিয়াৰত কৰি আছে এইটো হৈছে হজৰত আজান পীৰ চাহেবৰ দৰগাহ শ্বৰীফ আৰু ইয়াতে আমাৰ খিনিয়ে কি কৰিছিলে মিলাদ শ্বৰীফ কৰিছিলে আৰু ধুনীয়াকৈ ইয়াৰ পৰা দোৱা কৰিছিলে
চাওক দোৱা কৰা দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে মাজাৰ আৰু আজান পীৰ চাহেবৰ, আৰু মাজাৰৰ এইটো হৈছে এটা বাহিৰৰ দৃশ্য, আৰু এইটোৱে হৈছে তেখেতৰ ৰোজাটো। আৰু চাওক ইমান ধুনীয়াকৈ আমাৰ মজাগা জিয়াৰাত কৰি আছে। ইফালে ইণ্টাফা আছে, সকলোৱে জিয়াৰাত কৰি আছে, আৰু বাকীখিনিও জিয়াৰাত কৰিছে। সকলোৱে জিয়াৰাত কৰি কৰি মানে গুচি গৈছে, আৰু কোনোবা আহি আছে জিয়াৰাত কৰি আছে তেনেকুৱাকৈ। আৰু ইমান ধুনীয়া লাগিছে পৰিৱেশটো। মই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰি আছোঁ। এইটো ইণ্টাফাত জিয়াৰাত কৰি আছে। মই আপোনালোকক গোটেই দেখুৱাইছোঁ। এইটো আমাৰ মজাৰালি। চাওক এই মানুহখিনি গোটেই ফিল্ডত আছে, আৰু মই আপোনালোকক দেখুৱাম যে এই ৰাস্তাটোৰে আকৌ গেটখনৰ ওচৰলৈ কিদৰে যাব পাৰি। দুইফালে একদম ধুনীয়াকৈ গছবোৰ ৰুই দিছে আৰু ৰং কৰি দিছে, মানে চূণ মাৰি দিছে। আৰু চাওক ইমান ধুনীয়া পৰিষ্কাৰ দুই চাইডে। মানে মই যেতিয়া ভিডিঅ'টো কৰিছিলোঁ তেতিয়া ৰাতিপুৱা প্ৰায় 6:30 মান বাজিছিল। 6:30, 7 মান বজাৰ ভিডিঅ' হয় এইটো। আৰু কাৰণ তেতিয়া ঝাৰু মাৰিবৰ কাৰণে এজনী মাইকী মানুহ আহিছিলে, মানে লেডিজ এজনী আহিছিলে, আৰু তেখেতে ঝাৰু লগাব। আৰু এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত যদি আপুনি কেতিয়াবা আজান পীৰ দৰগাহত আহিব বিচাৰে তেনেহ'লে আহিব পাৰে, আৰু গোটেই পৰিৱেশটো চাব পাৰে। এতিয়া মই আপোনালোকক পৰিৱেশটো দেখুৱাম। চাওক ইমান ধুনীয়া পৰিৱেশ এটা। গছৰ পুলি ৰোপণ কৰিছে ধুনীয়াকৈ। ইয়াক এইটো লোহাৰে এটা বেৰ হয়, আৰু বেৰি দিছে। আৰু চাওক কিমান ধুনীয়া পৰিৱেশ। এতিয়ালৈকে ঝাৰু মাৰিব অহা নাই। যেতিয়া মই ভিডিঅ'টো কৰিছিলোঁ তেতিয়ালৈকে ঝাৰু মাৰিব অহা নাই, কিন্তু আহিব ঝাৰু মৰাৰ কাৰণে মানুহ প্ৰস্তুত হৈ আছে। এইখিনি মই যেতিয়া ভিডিঅ'টো কৰি আছোঁ তেতিয়া কিন্তু ঝাৰু মৰা মানুহজন মোৰ লগতে আছে, মোৰ বেক চাইডত আছিলে। আৰু চাওক ঝাৰু নামাৰোঁতেই ইমান ধুনীয়া পৰিষ্কাৰ হৈ আছে, মানে ৰাতিটোৰ ভিতৰত। তেখেতে আকৌ পৰিষ্কাৰ কৰিব। পৰিষ্কাৰ হোৱা মেইন কাৰণটো হৈছে যে এই ডাষ্টবিনটো দেখিছে নিশ্চয়, কাৰণ ডাষ্টবিনত আহি পেলাই কি কৰে, ইয়াতে জাবৰবিলাক থৈ দিয়ে। গতিকে লেতেৰাই নহয়, গতিকে যিমানখিনি লেতেৰা আছে কম তেওঁলোকে চাফা কৰি দিব, আৰু খুব কম সময়ত পৰিষ্কাৰ হৈ যাব। এতিয়া মই দেখুৱাম আৰু এটা দৃশ্য যে মছজিদ। এইটো মছজিদ হৈছে, এইটো হৈছে মছজিদ, আৰু এইখন হৈছে এখন দোকান। সিফালে এখন দোকান আছে। ইয়াতে মানুহে কি লয়, টাবৰক লয়, আগৰবাতি লয় যেনিবা। এতিয়া আমাৰ মানুহখিনি ইয়াতে খুব কিনাত ব্যস্ত হৈ আছে। টাবৰক কিনিছে, মাজাৰত যাব যিহেতু, ঘৰলৈ লৈ যাব এই টাবৰকবোৰ, মাজাৰত লৈ যায়। আৰু ইয়াতে টাবৰক কিনাত সকলো ব্যস্ত হৈ আছে। আমাৰ ইয়াকা আছে, ফজলকা আছে, আবেদা আছে। আবেদা হৈছে মেইন, গতিকে এখেত হৈছে আবেদা। আৰু চাওক ইমান ধুনীয়াকৈ মানুহখিনি কিনিছে। কাৰণ কিয় কিনিছে, আমাৰ ফাজলকা আহি আছে যিহেতু, খব দৰকাৰ আছে কিনিবৰ কাৰণে। আৰু এইকাৰণে মানুহখিনিয়ে পিকনিকত আহি ভাল লাগিছে আমাৰ, কাৰণ একেলগে আমি 35জন মানুহে খুব এনজয় কৰিছোঁ। আৰু যিসকল আহিব পৰা নাই এতিয়া মই দেখুৱাম। সেই ফজলকাই ৰজাকাই মানে কিবা জোতাৰ কথা কৈ আছে, মানে বাৰু যিয়ে নহওক আমাৰ আনিষ্কাও আছে লগত। আৰু চব মানুহখিনি এটা কথাই ভাল লাগিছে, বাৰু যিয়ে নহওক এই 35জন মানুহৰ মাজত যিটো এনজয় হ'ল, আৰু যিসকলে যাম বুলি যাব নোৱাৰিলে তেওঁলোকে কিন্তু এই এনজয়ৰ পৰা বঞ্চিত হৈ থাকিল, কাৰণ ইমান ধুনীয়া এটা পৰিৱেশ। এইটো চাওক লাইব্ৰেৰী আছে, যিহেতু আজান পীৰ দৰগাহত লাইব্ৰেৰী আছে। ইয়াতে পুথিভঁৰাল হয় এইটো, আৰু পুথিভঁৰাল আছে। চাওক এনেকুৱা ব্যৱস্থা থাকিব লাগে। যিয়েই নহওক খুব ধুনীয়া লাগিছে আহি। আৰু মই দেখুৱাম যে মাজাৰ ভিতৰত, এখন দৰগাহৰ ভিতৰত মানে এখন দোকান আছে, য'ত নেকি মানুহবিলাকে এইবিলাক বস্তু কিনিছে। আল্লাহৰ নাম লিখা আছে, দোৱা দৰুদ লিখা আছে, এইবোৰক মানুহে ক্ৰয় কৰিছে। আৰু চাওক এইখন হৈছে গেটখন, আৰু ইমান ধুনীয়াকৈ গেটখন বনাইছে আজান পীৰ দৰগাহ। আৰু এইখনেই হৈছে মেইন গেট, আৰু যিখন গেটৰ সন্মুখৰে আমি কি কৰিছোঁ, ভিতৰত প্ৰৱেশ কৰিছোঁ। এতিয়া মই গোটেই দোকানখন দেখুৱাম, য'ত যি বস্তু পায়। ইয়াতে তছবি পায়, ইয়াতে দোৱা দৰুদ লিখা আছে, গোটেইখিনি বস্তু পায়। যাক যি লাগে আৰু জাইনামাজৰ পৰা আদি কৰি গোটেইখিনি পায়, মানে ঘৰত নিব পাৰে মানুহে, ইয়াৰ পৰাই লয়। আৰু যিহেতু বহুত ভাল লাগিল আপোনালোকৰ লগত ইমানখিনি কথা শ্বেয়াৰ কৰিলোঁ। আৰু যদি কেতিয়াবা সময় পায় আপোনালোকে নিশ্চয় আজান পীৰ দৰগাহলৈ আহিব। আৰু আজান পীৰ দৰগাহ বুলিয়েই নহয়, আৰু আমি আহিছোঁ মংগলদৈ ৰঙামাটিৰ পৰা, যিহেতু ৰঙামাটিৰ দৰগাহ আছে। ৰঙামাটিৰ দৰগাহ বুলি ক'লে সকলোৱে জানে। চ' থেংক ইউ।